নাপালি ফিৰি ললি সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে সকলো ভালে আছে তো এতিয়া সময় 8টা হ'ল আৰু ৰাতিপুৱা একদম 5:45 মানতে সাৰ পালোঁ মানে হাতী আছিল বিলত তো কেইটামান ক্লিপ লৈছিলোঁ হাতীকেইটা পাহাৰত উঠি যোৱাৰ লাগি পূৰা একদম বিলত থকাৰ পেৰে উঠি যোৱাৰ লাগি তো সেইকেইটা চাই লওক তো এতিয়া মই দোকানত যাই আছোঁ তো দোকানৰ পেৰে আহি চাহ তাহ খাই লৈ লগ পাই আছোঁ তেতিয়ালৈকে আপোনালোকে হাতীৰ উটা চাওক মানে দুটা আছিল হাতী ৰাতি নামছিল তো চাই লওক হাতীৰ উটা
75 years later. তো এতিয়া টাইম হৈছে গধূলি 7:11 আৰু মানে দোকানৰ পৰা চাহ তাহ খাই অলপমান মানে অনলাইন ক্লাছ আছিল অনলাইন ক্লাছটো কৰি কিনে অলপ কাম আছিল তো তাৰ কাৰণে দিনত বেলেগ ভিডিঅ' আৰু নবনালোঁ তাৰপিছত খুলোঁ শুই উঠি ভিডিঅ'টো এডিট কৰিলোঁ আৰু অলপমান বাকী আছে তো ভিডিঅ'টো এণ্ড কৰোঁ তাৰপিছত এডিট কৰিম ভাত খাম টোপনি মাৰিম তো মানে গোটেই ভিডিঅ'টো গোটেই হাতীয়ে দেখুওৱা হ'ল মানে আমাৰ দীপৰ বিলৰ হাতী বেছি অহা নাছিল যোৱাকালি আৰু তাৰে আগৰ ৰাতিটো আহিছিল আগতে অহা নাছিল সেইকাৰণে অলপ চাব গ'লোঁ দেখুৱালোঁ আপোনালোককো তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কেনেকুৱা লাগে কমেণ্ট জনাব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি থৈ দিব তো বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টিল দেন টাটা বাই বাই